নমস্কাৰ বন্ধুসকল, আসাম হেল্প ইউটিউব চেনেলটোলৈ মই নিৰ্মল ৰায় আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক এইটো ভিডিঅ'ত আসাম পুলিচৰ 130টা নতুনকৈ উলিওৱা পদৰ বিষয়ে এইটো ভিডিঅ'ত জনাম। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো আপোনালোকৰ আসাম পুলিচৰ নতুনকৈ এইটো এপ্লাই ওলাইছে 130টা পদৰ বাবে, য'ত আপোনালোকৰ পদ হ'ল ছিংগল কনষ্টেবলৰ কাৰণে। লাষ্ট ডেট আছে আপোনালোকৰ 30 ছেপ্টেম্বৰ। পোষ্টৰ আপোনালোকৰ মেল কেণ্ডিডেটৰ বাবে আছে 87 88 মানে, আৰু ফিমেল কেণ্ডিডেটৰ আছে 43 মানে 43টা। তো ষ্টেণ্ডাৰ্ড ফিজিকেল মেজাৰমেণ্ট লাগিব। চ' আপোনালোকে মেইলৰ হাইট লাগিব 165 চেণ্টিমিটাৰ আৰু চেষ্ট লাগিব 76ৰ পৰা, মানে এক্সপেণ্ডেবল কৰি আপোনালোকে 80 কৰিব লাগিব। মানে আপোনালোকে 4 ইঞ্চি ফুলাব লাগিব। আৰু ষ্টেণ্ডাৰ্ড ফিজিকেল এণ্ড মেজাৰমেণ্ট ফিমেল হ'ব হাইট 155 চেণ্টিমিটাৰ। ফিজিকেল এডুকেৰেঞ্চ টেষ্ট হ'ব ইয়াতে। ৰেচ হ'ব 1600 মিটাৰ। যদি মেল কেণ্ডিডেট হয়, যদি আপোনালোকে পুৰুষ হয় তেনেহ'লে 6 মিনিটত 1600 মিটাৰ আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু যদি ফিমেল হয় তেনেহ'লে 1600 মিটাৰ 8 মিনিটত কমপ্লিট কৰিব লাগিব। আৰু লং জাম্প ইয়াতে 14 ফিট দিছে মেল কেণ্ডিডেটৰ বাবে, আৰু ফিমেল কেণ্ডিডেটৰ বাবে 10 ফিট। হাই জাম্প হ'ব আপোনাৰ 9.3 বা 9 পৰা 3.9 আপোনালোকে ফিট হ'ব ইয়াতে। যে ফিমেলৰ বাবে 3 হ'ব অকল। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়টো জানে। ইয়াতে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব যিকোনো এখন ৰিকগনাইজেশ্যন এখন বৰ্ডৰ পৰা, যেনেকৈ আমাৰ চেবাৰ পৰা আপোনালোকে চেবা নহয় ASEBA এইবিলাকৰ পৰা যদি আপোনালোকে পাছ কৰা হয় তেনেহ'লে আপোনালোকে এইটো পঠাব পাৰিব। আপোনাৰ এপ্লিকেশ্যন ফিজ, আপোনাৰ যদি জেনেৰেল বা OBC হয় তেনেহ'লে আপোনালোকে 300 টকা এটা পে' কৰিব লাগিব। আৰু এটা কথা জনাওঁ, এইটো আপোনাৰ অফলাইন হয়, মানে আপোনালোকে অনলাইন আপোনালোকে ইয়াতে এপ্লাই কৰিব নালাগে, ইয়াতে অফলাইন এপ্লাই কৰিব লাগিব। তো ইয়াতে এজ লিমিট হৈছে আপোনালোকৰ ফৰ জেনেৰেল কেণ্ডিডেটৰ বাবে 18 পৰা 21 বছৰলৈকে 1/7/2018 অনুসৰি, আৰু ফিমেল কেণ্ডিডেটৰ বাবে 18 পৰা 25 বছৰলৈকে 1/7/18 অনুসৰি। তো ইলেকশ্যন অন অপাৰ এজ লিমিটেড, যদি আপুনি ST SC কেটেগৰীৰ হয় তেনেহ'লে আপোনালোকে 5 বছৰৰ ৰেহাই পাব, আৰু যদি OBC কেণ্ডিডেট হয় তেনেহ'লে 3 বছৰৰ কাৰণে ৰেহাই পাব। ইয়াতে পে' স্কেল হৈছে আপোনালোকৰ 5200ৰ পৰা আপোনালোকে 20200লৈকে আপোনালোকে ইয়াতে দৰমহা হ'ব। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছ হৈছে ইণ্টাৰভিউ এণ্ড বেচিক এক্সাম, মানে আপোনালোকৰ দৌৰটো হ'ব, লগতে এটা ৰিটিন এক্সামো হ'ব। তো আপোনালোকে কেনেদৰে ইয়াতে এপ্লাই কৰিবলৈ হ'লে ইয়াতে আপোনালোকৰ এড্ৰেছটো দিয়া হৈছে কাহিলীপাৰা পোষ্ট অফিচ। এইখিনি আপোনালোকে নোট কৰি লৈ আপোনাৰ যিখন খামত আপুনি পঠাব সেই খামটোত আপোনালোকে ইয়াতে চেল্ফ এটাষ্টেড, মানে আপোনালোকৰ ফটোকপি ফ্ৰম ডকুমেণ্টৰ লগত এইবিলাক ভালদৰে গাঁঠি দি এখন ষ্টেণ্ডাৰ্ড ফৰ্ম এখনত ইয়াতে ক্লিক কৰি গাঁঠি দি আপোনালোকে পষ্টেলত জমা দি আপোনালোকে সেই পদটো এপ্লাই কৰিব পাৰে। তো ইয়াতে এডভাৰটাইজ এই লিংকত গৈ আপোনালোকে ইয়াতে চাব পাৰে। হয়তো মই যিমান কৈছোঁ বা তাতকৈ আপোনালোকে ভালকৈ ইয়াতে বুজি পাব যদি আপোনালোকে নিজেও চায়। ইয়াতে চাব পাৰে ক্লিক হেয়াৰত ক্লিক কৰি, নতুবা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিবলৈ হ'লে ইয়াতে এপ্লিকেশ্যন ফৰ্মত হেয়াৰত ক্লিক কৰি দিব। যেতিয়া আপোনাৰ ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হ'ব, আৰু ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি আপোনালোকে এইখিনি এড্ৰেছ দি আপোনালোকে এপ্লাইটো কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।